আজি কালডুবা বজাৰত ভয়ংকৰ দুৰ্ঘটনা এখন গাড়ী তিনিবাৰকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ ঠাইখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ঘটনাত তিনিজন লোক আহত বুলি জানিব পৰা গৈছে। দুজন আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হৈ আছে। জানিব পৰা মতে ইটা কঢ়িয়াই নিয়া এখন WB89A6693 নম্বৰৰ বলেৰো বাহনখন গৌৰীপুৰৰ পৰা পশ্চিমবংগ অভিমুখে আহোঁতে ৰতিয়াদহত এখন বাইকক লগাই দি পলাই আহোঁতেই আন এখন চাৰিচকীয়া AS01BP 7960 নম্বৰৰ বাহনখনক লগাই দি পলাই যাওঁতেই আগমনী কালডুৱা বজাৰত টটোৰ লগত লগাই দিয়াৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হয়। যাৰ ফলত এখন মণিহাৰী দোকানৰ খুঁটি এখন ভাঙি দোকানীজনৰ ঘৰৰ ওপৰত পৰি দোকানীজন গুৰুতৰভাৱে আহত হয়। দোকানীজনৰ নাম সুমন বসাক বুলি জানিব পৰা গৈছে। পথ দুৰ্ঘটনা হোৱাৰ লগে লগে আগমনী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ঘটনাটোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি থানাত খবৰ দিয়াত আগমনী থানাৰ ASI প্ৰদীপ কুমাৰ সাহা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ বুজ লৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এতিয়া ৰাইজৰ অভিযোগ উত্থাপিত হৈছে যে অসমৰ পৰা পশ্চিম বংগ হৈ ইটৰ ৰমৰমীয়া বেহা চলাই আছে। এই বেহা বন্ধ কৰিব লাগে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ঘটনা মানে আমি আহিছোঁ ৰতিয়াদহ বজাৰৰ পৰা আমি ঘৰত গৈ আছোঁ। মানে 4 চকা ইট কৰি এটা বলেৰো মানে ধুবুৰীৰ সেইফালৰ পৰা আহি আছিল, মানে কালডুবা আগমনীৰ সেইফালে আহি আছে। তাৰপিছত মানে 4 চকাত এটা লগাই দিছে। তাৰপিছত মোকো মানে ৰতিয়াদহ বটেৰ তলত অলপ ছেফ গাৰ্ডত লগাই দি পিনে মোক পেলাই দিছে এই বলেৰোখন। তাৰপিছত আমি মানে বলেৰোখন ৰতিয়াদহৰ পৰা মানে পিছে খেদিয়াই লৈ আহোঁ, কালডুবালৈকে লৈ আহিলোঁ। ইয়াত আহি মানে 2-3টামান টটোত লগাই দিছে, মানে মানুহ আহত হৈছে। এইখিনি আৰু কেনেকৈ এক্সিডেণ্ট মানে মই আপোনাৰ ধুবুৰী মুখফালৰ পৰা আহি আছোঁ। ৰতিয়াদহ বৰতল সন্মুখত এটা বাছ গাড়ী আছিল। তো বাছৰ কাৰণত আমি তাতে থিয় হৈ আছোঁ, মানে গাড়ী বাছৰ পিছফালে। ইফালে সন্মুখৰ পৰা এটা ট্ৰাক আহি আছে। তা আমি থিয় হৈ আছোঁ, পিছফালে পৰা এটা গাড়ী আহি ডাইৰেক্ট আমাৰ পিছফালে মানে খুন্দাই দিল, মানে পুৰা জোৰছে লগাই দিল। দি কিনে গাড়ীখনতো মোৰ একদম বেয়া হৈ ইফালে আহি গ'ল। মই আগমনী যাব লাগছো, বলেরো একটা আসিয়ে লাগে দিছে, পুরা স্পিডে আসি লাগে দিছে। আর 2-1জন দুঃখ পাইছে, সেই সিবিত পড়ছে বলেরো, চেহারাটা বাঁচছে, দুঃখ পাইছিল। গাড়ি 2টার টোটো লাগে দিছে, আসিয়ে মোটটা একদম কমসে কম 20-30 হাত শেষরে নিয়ে গেছে টোটো। হ্যাঁ, না মোর কিছু হয়নি। টোটো ভাঙি গেছে। মুই কি চাং, মোর টোটোটা মুই গরিব মানুষ, মোর টোটো একটা লাগে, কাম করি খাং, হাজিরা চরি খাং। মুই একটাই সরকারের